নমস্কাৰ প্ৰিয় দৰ্শক, মই মৌচুমী শইকীয়া আপোনালোকক মোৰ অন্য এটি ভ্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই নিশ্চয়। ভাদ মাহত নামঘৰত নাম হয় সকলোৱে জানেই। আজি আমাৰ নাম সামৰিব আৰু লগতে জন্মাষ্টমীও, গতিকে আজি আমি নামঘৰলৈ যাবলৈ ওলাইছোঁ। অ'কে, তেনেহ'লে ভিডিঅ'টো আজিলৈ আৰম্ভ কৰোঁ। এইফালে আহিছে আমাৰ কোনোবা এটা আহিছে। হাই দিদিয়া, হাই। কোৱা, কি খবৰ সোধাচোন। ভালনে? ওচৰলৈ আহি পেলাই সোধা, কি খবৰ সোধা। ভালনে? অ'কে, আমি এতিয়া নামঘৰলৈ গৈ আছোঁ। নামঘৰ বেছি দূৰৈত নহয়, ওচৰতে। ব'লক এতিয়া নামঘৰলৈ গৈ লওঁ। এয়া আমি আহি বৰ্তমান নামঘৰ পাই গৈছোঁহি। আমি এতিয়া ভৰি হাত ধুই নামঘৰলৈ সোমাই যাম আৰু।
এতিয়া নাম গাই হৈ গ'ল। প্ৰসাদ আৰু এয়া চাহ বিতৰণ কৰিছে। সেৱা কৰি দিয়াৰ পিছত আমি প্ৰসাদ খাম আৰু। এতিয়া নামঘৰ সাৰি পুচি চাফা কৰি নামঘৰৰ পৰা বিদায় ল'ম আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিম। যদি ভাল লাগে অলপো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো কিন্তু টিংকৈ বজাই দিব।